মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কলা বা টিস্যু লেসনটোৰ সৰল কলাৰ বিষয়ে ইতিমধ্যে মই আগৰ ভিডিঅ' ক্লাছত শেষ কৰিলোঁ। আজি মই উদ্ভিদৰ স্থায়ী কলাৰ দ্বিতীয়টো ভাগ জটিল কলাৰ বিষয়ে আলোচনা কৰিম। কিন্তু জটিল কলাৰ আগতে তোমালোকৰ কোৰ্সত উদ্ভিদৰ বহিষ্টকৰ বিষয়ে কিছু কথা সন্নিবিষ্ট আছে। সেইকাৰণে মই এতিয়া এই বহিষ্টকখনৰ বিষয়ে কিছু কথা তোমালোকক কম। বহিষ্টক মানে হ'ল উদ্ভিদৰ শিপা, কাণ্ড, ফুল, পাত এই আটাইবিলাক অংগ বাহিৰৰ ফালৰ পৰা ৰক্ষণাবেক্ষণ দি থকা এখন কোষৰ একতৰপীয়া আৱৰণ। এই আৱৰণখনৰ গঠন কিন্তু প্ৰত্যেকটো অংগতে কিছু বেলেগ বেলেগ। ইয়াৰ গঠন যেনেকৈ বেলেগ, কামৰো কিছু পাৰ্থক্য দেখা যায়। এই আৱৰণখনে সাধাৰণতে উদ্ভিদ এজোপাত কি কাম কৰে তোমালোকে এই কামখিনিৰ বিষয়ে প্ৰথম চাই লোৱা। উদ্ভিদৰ বহিষ্টকখনৰ প্ৰধান কিছুমান কাৰ্য হ'ল উদ্ভিদৰ আভ্যন্তৰৰ পানী সংৰক্ষণ কৰা। অৰ্থাৎ এই বহিষ্টকখনে উদ্ভিদজোপাৰ পৰা পানী ওলাই যোৱাত কিছু বাধা প্ৰদান কৰে। উদ্ভিদজোপাৰ ওপৰত হ'ব পৰা বাহ্যিক আঘাত আৰু পৰজীৱীৰ আক্ৰমণ প্ৰতিৰোধ কৰে। তৃতীয়তে, কিছুমান পদাৰ্থ নিঃসৰণ কৰে। বিশেষকৈ শিপাৰ যিখন বহিষ্টক আছে, সেই বহিষ্টকখনে কিছুমান পদাৰ্থ নিঃসৰণ কৰিব পাৰে। আৰু 4 নম্বৰ হ'ল গেছৰ আদান প্ৰদান কৰে। বিশেষকৈ পাতৰ বহিষ্টকখনৰ যোগেদি গেছীয় আদান প্ৰদান হয়। উদ্ভিদৰ কোষ আৰু বায়ুমণ্ডলৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যি আদান প্ৰদান হ'ব লাগে বিভিন্ন প্ৰক্ৰিয়াৰ বাবে, সেই আদান প্ৰদান কাৰ্যটো পাতৰ বহিষ্টকৰ যোগেদি হয়। বহিষ্টকৰ কাৰ্যৰ বিষয়ে জানিলা। এতিয়া মই পাতৰ বহিষ্টকৰ বিষয়ে কৈছো। পাতৰ ওপৰৰ যিখন বহিষ্টক থাকে তাক ঊৰ্ধ্ব বহিষ্টক বোলে, আৰু তলৰ বহিষ্টকখনক নিম্ন বহিষ্টক বোলে। ঊৰ্ধ্ব বহিষ্টকখন সাধাৰণতে মিহি আৰু তাত মম জাতীয় কিউটিন নামৰ পদাৰ্থ এটা প্ৰলেপ থাকে। এই প্ৰলেপটোৱে গছৰ পাতবিলাকক ৰ'দ, বতাহ, বৰষুণ, ধূলি আদিৰ পৰা সুৰক্ষিত কৰি ৰাখে। কিন্তু তলৰ পৃষ্ঠত সেই কিউটিনৰ আৱৰণটো নাই। নিম্ন বহিষ্টকত কিন্তু কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ আছে। সেই কোষবিলাকৰ মাজে মাজে থকা ছিদ্ৰবিলাকক পত্ৰৰন্ধ্ৰ বোলে। তোমালোকে নিশ্চয় পত্ৰৰন্ধ্ৰৰ নাম আগতে শুনিছা। এই পত্ৰৰন্ধ্ৰবিলাকৰ গঠন কেনেকুৱা হ'ব পাৰে ইয়াতে মই দেখাইছো, চোৱা। এই ছবিখনত পত্ৰৰন্ধ্ৰ দেখুওৱা হৈছে। এই প্ৰতিটো পত্ৰৰন্ধ্ৰতে দুটা ডাঙৰ কাজু আকৃতিৰ কোষে চাৰিওফালে আগুৰি ৰাখিছে। আৰু এই ডাঙৰ কোষ দুটাকে কোৱা হৈছে ৰক্ষী কোষ বা গাৰ্ড চেল। এই ৰক্ষী কোষ দুটাই কিছুমান প্ৰক্ৰিয়াৰ যোগেদি পত্ৰৰন্ধ্ৰৰ আকাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু পাতৰ এই পত্ৰৰন্ধ্ৰবিলাকৰ কাৰ্য কি? চোৱাচোন ইয়াৰ দুটা কাৰ্য। পত্ৰৰন্ধ্ৰৰ প্ৰধান কাৰ্য দুটা হ'ল উদ্ভিদে অতিৰিক্ত পানী পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ুমণ্ডললৈ বাষ্প আকাৰেৰে এৰি দিয়ে। ইয়াক বাষ্পমোচন বুলি কোৱা হয়। অৰ্থাৎ উদ্ভিদৰ শিপাই সাধাৰণতে উদ্ভিদজোপাৰ প্ৰয়োজনতকৈ অধিক পানী শোষণ কৰে। ইয়াৰে অতিৰিক্ত যিখিনি পানী সেইখিনি সদায় বায়ুমণ্ডললৈ পত্ৰৰন্ধ্ৰবিলাকৰ যোগেদি এৰি দিয়ে। দ্বিতীয়তে, উদ্ভিদ আৰু বায়ুমণ্ডলৰ মাজৰ গেছীয় আদান প্ৰদান এই পত্ৰৰন্ধ্ৰবিলাকৰ মাজেদিয়ে হয়। অৰ্থাৎ সালোকসংশ্লেষণ বা শ্বসন এই প্ৰক্ৰিয়াবিলাকত যি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হ'ব লাগে উদ্ভিদৰ কোষ আৰু বায়ুমণ্ডলৰ মাজত, এই আদান প্ৰদান প্ৰক্ৰিয়াটো অকল পত্ৰৰন্ধ্ৰৰ যোগেদিহে হ'ব পাৰে। উদ্ভিদ এজোপাৰ কাণ্ডৰ বহিষ্টকখনৰ কথা যদি আমি ক'ব বিচাৰো, তেনেহ'লে আমি পাম যে উদ্ভিদৰ কাণ্ডৰ বহিষ্টকখন স্তৰীভূত। অৰ্থাৎ ইয়াত কেইবাটাও স্তৰ আছে। এই স্তৰবোৰ ক'ৰ পৰা গঠন হয়? অৰ্থাৎ উদ্ভিদৰ বহিষ্টকৰ তলৰ কিছুমান তৰপে ভাজক কলাৰ নিচিনা ধৰ্ম ল'ব পাৰে। যেতিয়া এবিধ স্থায়ী কলাই সময়ে সময়ে ভাজক কলাৰ ধৰ্ম লৈ কোষ বিভাজনত ভাগ লয়, তেতিয়া তেনেকৈ ভাজক কলাক আকৌ গৌণ ভাজক কলা বোলে। উদ্ভিদৰ কাণ্ডৰ বহিষ্টকৰ তলৰ কিছুমান কোষে এনেকৈ গৌণ ভাজক কলাৰ চৰিত্ৰ ধাৰণ কৰে আৰু নতুন নতুন কোষ উৎপন্ন কৰি বাহিৰৰ ফালে কিছুমান তৰপৰ সৃষ্টি কৰে। সেইকাৰণে
উদ্ভিদৰ কাণ্ডৰ বহিষ্টকখন সাধাৰণতে স্তৰীভূত হয়। আনহাতে মৰুজ উদ্ভিদবিলাকৰ কাণ্ডত মমজাতীয় কিউটিন নামৰ পদাৰ্থৰ এটা ডাঠ প্ৰলেপ থাকে। এই প্ৰলেপটোৱে উদ্ভিদজোপাৰ পৰা পানী ওলাই যোৱাত বাধা প্ৰদান কৰে। এইটো কিয় হয়? কাৰণ মৰুভূমিত পানী যথেষ্ট কম থাকে। সেই কম পানীখিনিৰ পৰাই উদ্ভিদজোপাই যিখিনি পানী আহৰণ কৰে, সেই পানীখিনি যাতে উদ্ভিদজোপাত সংৰক্ষিত হয় আৰু যাতে কাণ্ডৰ যোগেদি বায়ুমণ্ডললৈ এই পানী ওলাই যাব নোৱাৰে, সেইকাৰণে এই ব্যৱস্থাটো থাকে। শেষত মই শিপাৰ বহিষ্টকৰ কথা কৈছোঁ। শিপাৰ যিখন বহিষ্টক থাকে, সেই বহিষ্টকখন পাতল আৰু ইয়াৰ যোগেদি উদ্ভিদৰ শিপাই বাহিৰৰ পৰা পানী শোষণ কৰি ল'ব পাৰে আৰু প্ৰয়োজন সাপেক্ষে কিছুমান পদাৰ্থ শিপাৰ যোগেদি মাটিলৈ এৰিও দিব পাৰে। এতিয়া মই জটিল কলাৰ বিষয়টোলৈ আহিছোঁ। আমি ইতিমধ্যে সৰল কলাৰ ক্ষেত্ৰত পাইছিলোঁ যে একে গঠন আৰু আকৃতিৰ কোষৰ সমষ্টিৰ দ্বাৰা একোবিধ সৰল কলা গঠিত হয়। কিন্তু জটিল কলা তেনেকুৱা নহয়। এবিধ কলাতে ভিন ভিন আকাৰ আৰু আকৃতিৰ বেলেগ বেলেগ কোষ লগ লাগি থাকিব। অৰ্থাৎ ৩-৪ বিধ বেলেগ বেলেগ আকাৰৰ, বেলেগ বেলেগ গঠনৰ কোষ লগ লাগি থাকিলেহে এবিধ জটিল কলা সৃষ্টি হ'ব পাৰে। উদ্ভিদ দেহত তেনেকুৱা জটিল কলা দুবিধ পোৱা যায়। এবিধ হ'ল xylem আৰু আনবিধ হ'ল phloem। এতিয়া এই দুয়োবিধ কলাই উদ্ভিদ দেহত দ্ৰব্য পৰিবহনত ভাগ লয়। xyleme কিছুমান পদাৰ্থ পৰিবহন কৰিব আৰু phloem আন কিছুমান পদাৰ্থ পৰিবহন কৰে। সেইকাৰণে xylem আৰু phloem এই দুবিধ কলাক সংবহন কলা বুলিও কোৱা হয়। যিহেতু দ্ৰব্য পৰিবহন বা সংবহন কাৰ্যত ব্যৱহাৰ হয়, সেইকাৰণে xylem আৰু phloemক সংবহন কলা হিচাপে জনা যায়। এতিয়া xylem আৰু phloem যিহেতু জটিল কলা, তাত একাধিক কোষ লগ লাগি থাকিব। এতিয়া প্ৰশ্ন এটা হ'ব পাৰে যে xylemত কি কি কোষ লগ লাগি আছে আৰু phloemত কি কি কোষ লগ লাগি আছে। ইয়াৰ উত্তৰত আমি ক'ম যে xylemত 4 বিধ কোষ লগ লাগি থাকে। এই 4 বিধ কোষ হ'ল ট্ৰেকিড, নলিকা, xylem পেৰেনকাইমা আৰু xylem তন্তু। তাৰে ট্ৰেকিড আৰু নলিকা এই দুবিধ কোষে দ্ৰব্য পৰিবহনত প্ৰধানকৈ ভাগ লয়। বাকীবিলাকৰ অন্য কিছুমান কাম থাকিব। xylem তন্তুৱে শক্তি প্ৰদান কৰে আৰু xylem পেৰেনকাইমাই গোটেই কলাটোক চাপৰ্ট দি ৰাখে। এতিয়া xylem কলাৰ এই 4 বিধ কোষৰ ভিতৰত তাৰ 3 বিধেই হ'ল মৃত কোষ। অৰ্থাৎ উদ্ভিদ দেহত মৃত কোষেও কাম কৰি থাকে। তাৰ একমাত্ৰ জীৱিত কোষবিধ হ'ল xylem পেৰেনকাইমা। xylem পেৰেনকাইমা জীৱিত, বাকী 3 বিধ কোষে হ'ল মৃত। আমি এটা ছবিৰ সৈতে তোমালোকক দেখাম। এতিয়া চাই লোৱাচোন। প্ৰথম কোষবিধ হ'ল ট্ৰেকিড। এইবোৰ মৃত কোষ। ইয়াৰ ভিতৰখন খালী আৰু কোষবোৰ এটাৰ ওপৰত এটাকৈ সজ্জিত হৈ একোডাল দীঘল নলীৰ নিচিনা হৈ পৰে। তাৰপিছতে আছে নলিকা বা ভেছেলছ। এই কোষবোৰ ট্ৰেকিডৰ কাষতে লাগি থকা কিছুমান দীঘলীয়া কোষ আৰু এইবোৰ মৃত কোষ। তাৰ পিছৰ বিধ হ'ল xylem পেৰেনকাইমা। এই কোষবোৰে বাকীবিলাক কোষৰ চাৰিওফালে থাকে আৰু গোটেই কলাটো চাপৰ্ট দি ৰাখে। xylem কলাৰ শেষৰ বিধ কোষ হ'ল xylem তন্তু। এইবোৰ হ'ল কিছুমান স্ক্লেৰেনকাইমা কোষ। এই কোষবিলাকক ইয়াত ছবিত দেখুওৱা হোৱা নাই। এই তন্তু কোষবোৰে ট্ৰেকিড আৰু ভেছেলৰ মাজে মাজে থাকি গোটেই কলাটোক শক্তি প্ৰদান কৰে। আমি xylemৰ গঠন সম্পৰ্কে পালো। এই xylem কলাই উদ্ভিদ এজোপাত কি কাম কৰে তোমালোকে জানানে? xylem কলাই শিপাই শোষণ কৰা এই পানী আৰু খনিজ লৱণ উদ্ভিদজোপাৰ পাতৰ লগতে আন আন অংগবোৰলৈও কঢ়িয়াই নিয়ে। এইটো হ'ল xylem কলাৰ প্ৰধান কাম। এতিয়া দ্বিতীয়বিধ জটিল কলা আছিল phloem কলা। এই phloem কলাও যিহেতু জটিল কলা, ইয়াতো একাধিক কোষ থাকিব। ঠিক xylemৰ নিচিনাকৈ phloem কলাতো আমি সাধাৰণতে 4 বিধ কোষ পাওঁ। আৰু এই 4 বিধ কোষ হ'ল চালনী নলিকা, সংগী কোষ, phloem পেৰেনকাইমা আৰু phloem তন্তু বা বাস্ত তন্তু বুলিও কোৱা হয়। এইবিধ কলাত থকা কোষবিলাকক মই এটা ছবিৰ সহায়ত
তোমালোকক দেখুৱাইছো চোৱা ইয়াতে আছে চালনী নলিকা এইবোৰ দীঘলীয়া নলীৰ দৰে কোষ দুটা এনে কোষৰ সংযোগ স্থানত চালনীৰ দৰে ফুটা ফুটা থকা অংশ এটা থাকে সেইকাৰণে এইবোৰক চালনী নলিকা বোলে দ্বিতীয়বিধ কোষ হ'ল সংগী কোষ এই কোষবিলাক চালনী নলিকাৰ গাতে লাগি থাকে চালনী নলিকা পুৰত হ'লে ইয়াৰ কোষ কেন্দ্ৰ নাথাকে গতিকে কোষটোৰ কাৰ্য নিয়ন্ত্ৰণ কৰাত সহায় কৰে সংগী কোষবোৰে সেইকাৰণে এটা সংগী বুলি কোৱা হয় সংগী মানে হ'ল বন্ধু গতিকে বন্ধুৱে সহায় কৰে তাৰ পিছত আছে ফ্লোএম পেৰেনকাইমা এইবিধ কোষে বাকী কোষবোৰক ধৰি ৰখাৰ দৰে সাপোৰ্ট দিয়ে আৰু ফ্লোএম কলাৰ শেষৰ বিধ কোষ হ'ল ফ্লোএম তন্তু এইবিধ স্ক্লেৰেনকাইমা কোষ আৰু এই কোষবিধ কলাটোৰ বাকী কোষবোৰৰ সৈতে নাথাকে এইবিলাক সাধাৰণতে গছৰ বাকলিৰ তলৰ অংশটোত পোৱা যায় আৰু ফ্লোএম তন্তুবিলাকেও চালনী নলিকাৰ নিচিনাকে দ্ৰব্য পৰিবহনত ভাগ লয় এতিয়া ফ্লোএম কলাই উদ্ভিদ দেহত কি কাম কৰে আমি জানো যে উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয় গতিকে উদ্ভিদৰ পাতক আনকি গছজোপাৰ পাকঘৰ বুলিও বহুতে অভিহিত কৰে এতিয়া পাকঘৰত ভাত বনাই থলেতো আমাৰ পেট নভৰিব ঠিক তেনেকৈ পাতত খাদ্য প্ৰস্তুত কৰিলে সকলো জীৱিত কোষে খাদ্য পাই যাব তেনেকুৱা নহয় গতিকে খাদ্যখিনি পাতৰ পৰা বাকী সকলো জীৱিত কোষলৈ সকলো অংগলৈ পৰিবহন হ'ব লাগিব বা কঢ়িয়াই নিব লাগিব এই খাদ্য পৰিবহন কাৰ্যটো উদ্ভিদ দেহত ফ্লোএম কলাই কৰে ইয়াক খাদ্যৰ স্থানান্তৰণ বুলিও কোৱা হয় গতিকে পাতত প্ৰস্তুত হোৱা খাদ্য বস্তুবোৰ উদ্ভিদজোপাৰ বিভিন্ন অংগলৈ প্ৰতিটো জীৱিত কোষলৈ পৰিবহন কৰাটোৱে হ'ল ফ্লোএম কলাৰ প্ৰধান কাৰ্য এইখিনিতে তোমালোকৰ কলা লেসনটোৰ উদ্ভিদ কলাৰ বিষয়খিনি সমাপ্ত কৰিছো ধন্যবাদ